Welcome to my আৰু ইয়াত আছে মাটু কিয় কবি আৰু মই এটা বৰ্তমান বিয়াজি গ'ল তাতে আছোঁ আৰু ইয়াৰ কইনা আমি আনি ধৰি নাই কইনা বায়াক আৰু এই পৰীক্ষা চৰীক্ষা দি উঠছে হয়নে কেনে পৰীক্ষা ভালে হৈছে বোলে তাইক দেখাই বনাই কলিটোক পথাৰ এখন কো দে কো যাই আছা বুলি গম পাইছি আৰু এয়া পাগলি যা আৰু এইটো পাগল পাগল এতিয়া বৰ্তমান মই যাইছোঁ মাছ মাৰবা আৰু মাছ মানে কি দি মানে কাই মাৰিব চব দেখুৱাম বাৰু মানে ফাদাৰে মাছ মাৰিব আৰু মই কি কৰিছোঁ দেখুৱাই আছোঁ চব বোলক ভিডিঅ'টো মাছ মৰা ভিডিঅ' দেখুৱাই আছোঁ বোলক আমি এতিয়া বৰ্তমান মাছ মাৰিব আহিছোঁ মানে গা পা ধুই লৈছোঁ মই আৰু এতিয়া মাছ মাৰিব আহিছোঁ মানে মই নামৰো আৰু মাছ ফাদাৰে আৰু এই ফাদাৰে বৰ্তমান মাছ মাৰিবকে ৰেডি হৈছে হাতত আছে নাৰিকল আগফালে জুলকি এতিয়া আৰু হাঁহ আছে পাই নামি মানে আজি মাছ মাৰিম আৰু এয়া হাঁহ খেদি দিলে টেনশ্যন নোহোৱাকৈ এতিয়া মাছ মাৰি জুলকিলে আপোনালোকে চাই থাকক আৰু দেখিছে চাগে মানে দেখুৱাম মই আৰু এইয়া চক নেট দিছোঁ নেট কটাই নেট মজাকৈ পূৰা নেট দি দিছোঁ পিছফালে নেট আছে টিং আছে মানে হাঁহ ওলাই যাব নোৱাৰাকৈ দি থৈ দিয়াই আছে আৰু ইয়াত কিবা কিবি কাম কৰিছোঁ তাৰ একদম চট লগাই দিম বাৰু যদি পাৰোঁ মানে দিয়া আৰু হোৱা নাছিল মই অসুখ হৈ আছিল বাবে মানে চুই ডাক্তাৰে আছিল এতিয়া যদি কাটি দিছোঁ বাৰু এয়া মাছ মাৰিছে মাছত কি পাং কি নাপাং চব কি মাছ পাওঁ কি নাপাওঁ চব কৈ আছোঁ আকৌ মই দেখুৱাই আছোঁ মজাকৈ চাই থাকক ভিডিঅ' শেষলৈকে বৰ্তমান চাইত আহিছোঁ মানে বহিবা আৰু এইয়া তাত বহি আছোঁ তাত বাল্টিংটো দেখিছে এই বাল্টিংটো তাত বহি আছিলোঁ আৰু হাঁহবিলাক এনেকৈ আছে দেউতাই এনেকৈ মাছ মাৰিছে মজাকৈ আৰু মই চাইত ৰখি দিছোঁ মানে এই তাত বেছি একটি থাকিব নোৱাৰি না ইয়াত আছোঁ আৰু খোজকাঢ়ি যাম এইবিলাক নেট চেট দিছোঁ পূৰা দেখুৱাই দিছোঁ এই অলৰেডি মজাকৈ ভিডিঅ'টো মানে মাছ মৰা ভিডিঅ' তাৰ মাছ মৰা ভিডিঅ' বুলি লিখি দিব লাগিব আৰু এতিয়া বৰ্তমান মই আৰু তাত বাল্টিংটোত বহি দিম এতিয়ালৈকে তাৰ মাছ পোৱা নাই বাৰু কিন্তু মাছ পাম বুলি আশা এটা আছে কি হৈ চাওঁ তক মাছ পালে আপোনাক দেখুৱাম তক মই মানে আপাক আনি পাই ধৰতে মানে এই মোক দুটা মাছ পাইছি আৰু এই দুটা মাছ পাই গ'ল হয়নে কি মুখেদি হয় বুলি কওঁ আৰু এক আনি পাই মাছ দুটা পালাক আৰু এই মাছ মাৰি আছে আৰু কি মাছ পাই আকৌ দেখুৱাই আছোঁ তক হাঁহবিলাকে মানে এনেকৈ মাছবিলাক খাই আছে দেখিছে আৰু এইটো আমাৰ বৰ্তমান ফাদাৰে মাছ মাৰি আছে আৰু হাঁহকেইটা খাই আছে আৰু মোক আমাৰ কি আছে পাগল তুই কিয় কবি নকৰিবলৈ গাইছ কি ক'ম দে মাছ দেখুৱাম আৰু এই চক কি লাইন ধৰছি বন্ধুৰ পইচা মাৰিবি নেকি দে দেখি লাইন ইন্দৰ কি ক মই দেখাই নাই দেখোন এই দেখালোঁ আৰু এই চাৰিটা মাছ পাইছোঁ আৰু আমাৰ চাৰিটা বস্তু দি হৈ যাব টেনশ্যন নাই আপা বেয়া পাৰ হৈ গৈছে আৰু ভিডিঅ'টো এমাৰ আছে ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গুড নাইট